নমস্কাৰ হেল্ল' এভৰিৱান আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন জব ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে অতিকৈ ভাল গুৰুত্বপূৰ্ণ হ'বলৈ লৈছে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক আৰু অসমীয়া বিজ্ঞাপন চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক ইয়াতে আপোনালোকৰ চাওক 11,403টা ভালেখিনি পোষ্ট দেখিবলৈ পাইছে ইছ্যু কেণ্ডিডেটছ অতি সোনকালে এপ্লাই কৰক এপ্লাই ডেট কিমান যোগ্যতা অৰ্হতা কিমান লাগিব IBPS ক্লাৰ্ক ৰিকুৱাৰমেণ্ট 2026 অনলাইন এপ্লাই কৰিব লাগিব টোটেল পোষ্ট আছে 11,403টা ঠিক আছে অৰ্গানাইজিং পাৰ্চনেল সিলেকশ্যন IBPS নেম অফ দ্য পোষ্ট কাষ্টমাৰ সাৰ্ভিস এছ'চিয়েটেড নাম্বাৰ অফ দ্য পোষ্ট 11,403 কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে BA কমপ্লিট কৰিলেই হ'ল গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আপোনালোকে কি কৰিব পাৰিব এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব এজ লিমিটটো দিয়া আছে ইয়াতে 20 বছৰৰ পৰা 28 বছৰলৈ আৰু এপ্লিকেশ্যন ফিজ লাগিব 850 টকাৰ পৰা 175 টকা ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 175 টকা হ'ব ষ্টাৰ্ট ডেট হৈছে 1 আগষ্ট আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 21 আগষ্ট গতিকে লাষ্ট ডেটলৈ ৰখি থাকিব নালাগে যিমান সোনকালে পাৰে আপোনালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰিব ইয়াতে IBPS ক্লাৰ্ক ৰিকুৱাৰমেণ্ট 2026 ইনষ্টিটিউট অফ বেংকিং Personnel Selection IBPS has released a requirement notification to conduct online examination for the next common requirement process CRP CSA 16 to required clerical clerk post IE 11,403টা কাষ্টমাৰ সাৰ্ভিস এছ'চিয়েটেড পোষ্ট ইয়াতে CRP CSA যেনেকৈ আপোনালোকৰ এক্সাম হৈছিল অনলাইন এক্সামসমূহ ঠিক তেনেকৈ এক্সামসমূহ হ'ব ইয়াতে আপোনালোকৰ কি কৈছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ফৰ দিছ পোষ্ট আৰ গ্ৰেজুৱেট এণ্ড লাষ্ট ডেট অফ ছাবমিশ্যন অফ দ্য এপ্লিকেশ্যন 21 আগষ্ট আপোনালোকে BA পাছ কৰা হ'ব লাগিব আৰু 21 আগষ্টৰ আগতে আপোনালোকে গোটেইখিনি ছাবমিট কৰিব লাগিব IBPS ক্লাৰ্ক ৰিকুৱাৰমেণ্ট ডিটেইলছ ইয়াতে আকৌ ডিটেইলছত জনাই দিছে CRP কাষ্টমাৰ সাৰ্ভিস এছ'চিয়েটেড ইয়াতে 16 দিছে নেম অফ দ্য পোষ্ট কাষ্টমাৰ সাৰ্ভিস এছ'চিয়েটেড 11,300টা পোষ্ট আছে ইয়াতে অসমত আছে 395টা পোষ্ট গতিকে চাওক যিসকল কেণ্ডিডেটছে অসমৰ এপ্লাই কৰিব বিচাৰিছে অসমৰ কাৰণে আছে 349টা পোষ্ট ভেকেঞ্চি চাওক ভেকেঞ্চি ইয়াৰ 2027 আৰু 28 ইয়াতে পে'টো চাওক 24,050 টকাৰ পৰা ষ্টাৰ্ট হ'ব ইয়াতে আপোনালোকৰ শেষলৈ ভালেখিনি চেলাৰী আছে এক্সাম চেণ্টাৰ ইন আসাম অসমত ক'ত ক'ত আপোনালোকৰ এই এক্সামটো অনুষ্ঠিত হ'ব চাওক এক্সাম চেণ্টাৰ ইন আসাম প্ৰিলিমিনাৰী এক্সাম ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ আৰু মেইন এক্সামটো হ'ব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ ঠিক আছে এতিয়া চাওক কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াতে URত আছে 4,740 SCত আছে 1,910 STত আছে 942 OBCত আছে 2,815 EWSত আছে 996 টোটেল পোষ্ট 11,403 এতেকে ষ্টেট আৰু ষ্টেট ৱাইজ কেটেগৰী ভেকেঞ্চি ডিটেইলছ আন্দামান ইয়াতে 18টা অন্ধ্ৰপ্ৰদেশ 186টা অৰুণাচল প্ৰদেশত 45টা আসামত আছে 349টা বিহাৰত 491 ছত্তীশগড় 20টা আছে এনেকৈ আপোনালোকৰ চাৰ্টখন গোটেইখিনি দিয়া আছে ইয়াৰ পৰা চাই ল'ব চাওক টোটেল পোষ্ট আছে আমাৰ কিমান 11,403টা হয়নে বহুতকেইটা পোষ্ট আছে চাওক কৰ্ণাটকত বহুত পোষ্ট আছে 1414টা আছে বাকী মহাৰাষ্ট্ৰত আছে 1,051টা এনেকৈ ভালেখিনি পোষ্ট আছে ইয়াতে তামিলনাডুত আছে 675টা উত্তৰ প্ৰদেশত আছে 1731টা ক্লাৰ্ক ভেকেঞ্চি ইন আসাম নেম অফ বেংক পোষ্ট বেংক অফ বৰোদা ইয়াতে 37 ইয়াতে আপোনালোকৰ গোটেইখিনি ডিটেইলছত দিয়া আছে আপোনালোকে চাওক ইকো বেংক 12 বেংক অফ ইণ্ডিয়া 0 চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া 54 পাঞ্জাৱ নেশ্যনেল বেংক 102 এনেকৈ টোটেলত 349টা পোষ্ট আছে অসমত ডিটেইলছত গোটেইখিনি দিয়া আছে হয়নে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো ক'লোৱে আপোনালোকক যে BA পাছ হ'ব লাগিব
আৰু 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব হয়নে এজ ৰিলেক্সেশ্যন ST SCৰ কাৰণে আছে 5 বছৰ OBC NCLৰ 3 বছৰ PWBDৰ কাৰণে আছে 10 years education qualification a degree graduation in any discipline from a university recognized by the government of Assam any equivalent qualification recognized as such by the central government মানে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী কমপ্লিট কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ডিটেইলছত আৰু কিবা জানিব লগা থাকিলে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব বাকি এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ST SC PWD আৰু এক্সট্ৰা যিখিনি আছে সেইসকল কাৰণে 175 আৰু আদাৰ্ছৰ কাৰণে আছে 850 টকা ঠিক আছে কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইখিনি ডিটেইলছত জনাম কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব থেংক ইউ